গুড মৰ্ণিং বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক তেনেহ'লে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। ডাইন'ছৰটো আৰু আছে ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তু মিউজিয়ামটো। আৰু দেখুৱাম আপোনালোকক, আগলৈ ভিডিঅ'টো চাই থাককচোন। আৰু ধুনীয়া ধুনীয়া বস্তু আপোনালোকে দেখিবলৈ পাব। এতিয়া আৰু ডাইন'ছৰটো, এয়া মোৰ পাৰ্টনাৰ প্ৰাঞ্জল থাংগাল আৰু ফেমিলি আহিছে। এয়া আমি বৰ্তমান এতিয়া হৰিণা চাবলৈ আহি আছোঁ। চিৰিয়াখানা ইয়াৰ পৰা অলপমান দেখিব পাইছোঁ আৰু আহকচোন, আহক চাই আহক। আৰু এইকেইখনত হৰিণাৰ কাৰণে খাদ্য লৈ গৈছে, কঁঠাল পাত কিবা কিবি আৰু বহুত আছে, এটা দুটাও নহয়। এই মজা লাগিব দেই। বহুত ডাঙৰ ডাঙৰ আছে দেই হৰিণা। প্ৰথমবাৰ দেখিম ওচৰৰ পৰা হৰিণা, কি মজা লাগিব দেই। Side, 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 please. Yeah, my God. Yeah, সেইটোৱে প্ৰথমবাৰ দেখিছোঁ। আৰু আছে এইটোৱে ডাঙৰ। কি হৰিণা পোহা আছে জানো। সেইটোৱে আৰু ঘৰৰ ভিতৰত এইটো শিং লগা ডাঙৰ ডাঙৰ কেইটা তাৰ ভিতৰত আছে। সুৰংগৰ ভিতৰত সোমাম এতিয়া। ঢাকা ভূত চুত ওলাই নে কি আকৌ নাজানো। সেয়া এইফালে ওলাই বোলে। সেইটোৱে আৰু সেইকেইটা ক'ত গ'ল আকৌ। ওপৰত যাম। এইকেইটা হৰিণা কেইটা আৰু আছে, ঢেৰ আছে এইবিলাকত। এইটো ডাঙৰ শ্ব' হয়। ৰজাই ইয়াতে ভাত পানী বনাইছিলে বুলি কোৱা শুনিছোঁ। সেইটোৱে কেৰাহী। সেইটোৰে আৰু এইটো জানো কি ফল হয়, এইটো আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। ডাঙৰ ডাঙৰ ঔটেঙাৰ দৰে লাগে আৰু ঔটেঙাটো নহয়। তাৰ পৰা আনিছে এইবিলাক আছে। আৰু আছে আৰু ভিতৰত আছে, আপোনালোকক দেখাই আছো। এতিয়া মিউজিয়ামত প্ৰৱেশ। এই মিউজিয়ামত প্ৰৱেশ কৰিব কৰি আছো। উঠিছেনে আমাক?
এইটো এটা পাথৰ হয় হাতীটো এইবিলাকে আছে আৰু কি হয় নাজানো lamp stand அதுதான் அந்த lamp லைட் வைப்போம்ல அது ஓல்ட் இது செயின் அண்ட் ஸ்பூன் அங்க இருக்கு கீழே இங்க பாருங்க மாச்சே பாத்தோட ஸ்பூனுக்கு செயின் போடுங்க எக்ஸ்கியூஸ் மீ നിങ്ങൾ നേരത്തെ এইখনে ৰজা দিনৰ গাড়ী এইবিলাকে ৰজা দিনৰ গাড়ী তিনিখন আছে এইটো দোলা নে কি বুলি কয় বৰ ভালকৈ নাজানো বাৰু এইবিলাক ইয়াত আছে এটা सबसे ভাল লাগিছে আৰু এই ধৰণে নিয়ে ইয়াৰ এই বস্তুটো